Everyone, welcome to my YouTube channel. যে কি নহওক অন্দিনা মানে বেছি দিন হোৱাও নাই মই ইউটিউবত সোমোৱাৰ আৰু আজি এটা ভিডিঅ' লৈ আহিছোঁ। এইটো বেছি টাইমৰ ভিডিঅ' নহয়, অকণমান টাইম আপোনালোকে চালে ভাল লাগিব। এতিয়া আপোনাৰ কিছুমান মানে আজিকালি প্ৰায় ভাগৰ মোবাইলতে এনেকুৱা এটা হৈছে চিকিউৰ ফোল্ডাৰ আপোনাক দেখুৱাই দিওঁ মই। ইয়াত আপোনাৰ চিকিউৰ ফোল্ডাৰটো ইয়াত আছে, ইয়াত দেখুৱাই দিম মই আপোনাক। এই চিকিউৰ ফোল্ডাৰটো এইটো আপোনাৰ চিকিউৰ ফোল্ডাৰ। এই ফোল্ডাৰটো আপোনাৰ কি কৰিব পাৰি হয়তো বহুতে নাজানে, সেইকাৰণে মই আপোনালোকক কৈ দিওঁ। এই চিকিউৰ ফোল্ডাৰটো হ'ল এনেকুৱা এটা ফোল্ডাৰ যিটো মই আপোনাৰ ধৰি লওক ফেচবুক আছে, এটা ফেচবুক আছে আপোনাৰ, সেই ফেচবুকটো আৰু আপুনি সেই চিকিউৰ ফোল্ডাৰটো এড কৰি আপুনি তাৰমানে কি কৰিব পাৰিব, এটা নতুনকৈ আৰু একাউণ্ট খুলিব পাৰিব। মানে কি এইটো এনেকুৱা ধৰণৰ যে আপুনি চিকিউৰ ফোল্ডাৰটো আপোনাৰ নিজৰ চিকিউৰ মানে নিজে কি কৰিব যে কি ধৰি লওক ইউটিউব চেনেল এটা আপুনি ইউটিউবত চাই ধৰি লওক আপোনাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, ইউটিউবত আপুনি কি কৰে ভিডিঅ' চাই কিবা আছে, হয়তো এনেকুৱা ইউটিউবত আমি যিবিলাক বস্তু 18 ক্লাছত চাব পাৰোঁ সেইবিলাক বস্তু সৰু ল'ৰা ছোৱালী এটা চাব নোৱাৰে। সেই বস্তুটো আপুনি কি কৰিব, ল'ৰাটোক আপুনি নিজৰ বস্তু চাব দিব নোৱাৰে বা দিব নাপায় কথা, গতিকে সেই ফোল্ডাৰটো আপুনি চিকিউৰ ফোল্ডাৰ দি ৰাখিলে, ধৰক ইউটিউবটো মই চিকিউৰ ফোল্ডাৰ ৰাখিলোঁ, তেতিয়া আপোনাৰ কি হ'ব, এই চিকিউৰ ফোল্ডাৰটো আপুনি ইউজ কৰিব পাৰিব। আৰু যিটো আপোনাৰ নৰ্মেল ইউটিউব থাকিব আপোনাৰ এইটো আপোনাৰ ল'ৰা ছোৱালী চাব দিলে চাব পাৰিব। কিন্তু আপুনি সেইটো চিকিউৰ ফোল্ডাৰত যিটো আপুনি এড কৰিব সেইটো ফোল্ডাৰত আপুনি অকল আপুনিহে চাব পাৰিব, যিটোত আপুনি নিজৰ ইচ্ছা চাব পাৰিব। এই কথাটোৰ পৰা চিকিউৰ ফোল্ডাৰটো হৈছে এইটো প্ৰায়ভাগ মোবাইলবিলাকত আহিছে এইটো চিকিউৰ ফোল্ডাৰটো। এতিয়া আপুনি চিকিউৰ ফোল্ডাৰটো ব্যৱহাৰ কৰিব লাগিলে আপুনি যাব লাগিব এনেকৈ, তাত আপুনি এনেকৈ চাব পাৰে এনেকৈ আপুনি ফোল্ডাৰ দি মাৰি চিকিউৰ দি মাৰা দিলে আপুনি আহি যাব চিকিউৰ ফোল্ডাৰ। এই চিকিউৰ ফোল্ডাৰটো আপুনি অ'পেন কৰি লৈ ইয়াত চাওক, মই ইয়াত কণ্টেক্ট চিলেকশ্যন, গেলাৰী, কেলেণ্ডাৰ, কণ্টেক্ট, কেমেৰা, মাইফাইল, চেমচাং নোটছ, হোৱাটছআপ এইবিলাক আছে, মই তাৰমানে এইবিলাক খোলাই আছে। গেলাৰীটো আপোনাক তেনেকৈ চাব পাৰে, আপোনাৰ নিজা চিকিউৰ গেলাৰী এটা কৰিব ল'ব পাৰে, যাত আপুনি আপোনাৰ পাৰ্চনেল বস্তু চাব পাৰে। বাকী নৰ্মেল গেলাৰীটো আপুনি হয়তো চবকে দেখুৱাব পাৰে, তেনেকুৱা বস্তু আৰু। ইয়াত চিকিউৰ ফোল্ডাৰটো এতিয়া আপুনি যদি ইউটিউব চেনেলটো আনিব খোজে তেতিয়াহ'লে কি কৰিব, তেতিয়াহ'লে আপুনি এনেকুৱা চিকিউৰ ফোল্ডাৰ এপছটো খুলি পেলাই এই প্লাছ চিনত যাই পেলাই আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব কোনটো এপছ লাগে এনেকৈ চিলেক্ট কৰিব লাগিব। ইয়াত ধৰি লওক মোক এতিয়া ইউটিউবটো লাগে, ইউটিউবটো মই ইয়াত এড কৰিলোঁ, এনেকৈ এড কৰিলোঁ। এইটো চিকিউৰ ফোল্ডাৰ ভিতৰত সোমাই গ'ল। এই চাওক চিকিউৰ ফোল্ডাৰ ভিতৰত আহি গ'ল। ইয়াত আপুনি পাছৱৰ্ডটো লগাই থ'ব পাৰে, চিকিউৰ ফোল্ডাৰ ভিতৰত আহি গ'ল। তাৰপিছত ইয়াত আপুনি এনেকৈ চাব পাৰিব। এতিয়া কথাটো হ'ল কি, ইয়াত আপুনি আপোনাৰ নিজৰ পাৰ্চনেল বস্তু চাব পাৰিব। এইটো ফোল্ডাৰত আপুনি কোনো আহিব নোৱাৰেও। আপুনি যদি তাক সেইজন ব্যক্তিক যদি আপুনি পাছৱৰ্ড নিজে কিবা যিটো গমেই আৰু এনেও গমেই নাপায় এইটো কথা, চিকিউৰ ফোল্ডাৰটো থকাৰ পিছত বহুতে পাছৱৰ্ডটো খুজিব আৰু সেইটো পাছৱৰ্ড আপুনি নিদিলেই হ'ল আৰু বাকী নৰ্মেলটো ইউজ কৰিলে হ'ল, কোনোবাই চাব দিলে কথা নাই বাৰু। এইখিনিয়ে আৰু এইখিনিতে আপুনি কৰাৰ পিছত আপুনি নিজৰ ল'ৰা ছোৱালীৰ প্ৰতিও দায়িত্ববোধটো থাকিব যে আপুনি ল'ৰা ছোৱালীক বিপৰীত ফালে যোৱাৰ ফালে আপুনি সেই কৰি লৈছে। আৰু এইখিনিয়ে কথা ইয়াত আমাৰ ক'ব গ'লে। ইয়াত আপুনি চাব পাৰিব এতিয়া এনেকৈ, ঠিক তেনেকুৱা আপুনি গেলাৰীটো ইউজ কৰিব পাৰে। ইয়াত গেলাৰী আছে, মাই ফাইলছটো ইউজ কৰিব পাৰে, কণ্টেক্ট ইউজ কৰে, যি লাগে আপোনাক গেম চেমবিলাকো থ'ব পাৰে, তেনেকুৱা ধৰণৰ আৰু। এতিয়া ধৰক আপুনি সেইটো এড কৰি ল'লে, এড কৰি লোৱাৰ পিছত আপুনি কি হ'ল, এইটো আপোনাৰ কি থাকিল, এইটো আপোনাৰ নৰ্মেল। এইটো আপুনি ঘৰৰ ল'ৰা ছোৱালীকো দেখুৱাব পাৰে যে এইটো চাব পাৰে, ক'ত সেই নাই আৰু গম পাইছেতো কি ক'ব খুজিছোঁ। যিবিলাক বস্তু আমি চাব নোৱাৰোঁ আৰু চাব পাৰোঁ আৰু সিহঁত নোৱাৰি, সেই এনেকুৱা ধৰণৰ কথা আৰু। সেইকাৰণে এইটো সিহঁতক চাব দিব পাৰে। নেক্সট আপোনাৰ এতিয়া চিকিউৰ ফোল্ডাৰটো সেইটো আপুনি চাব, মানে আপুনি চিকিউৰ ফোল্ডাৰ চাব লাগে, এনেকৈ যাব লাগিব। চিকিউৰ এইটো আছে মোৰ ইয়াতে চিকিউৰ ফোল্ডাৰ, এইটো চাব পাৰে। তাৰপিছত আপুনি ইয়াৰ পেটাৰ্ণ খুজিব, পেটাৰ্ণটো আপুনি মাৰি দিলে হ'ল। তাৰপিছত আপোনাৰ এনেকুৱা আহিব, ইয়াত আপুনি আপোনাৰ ইউটিউব চেনেলটো চাব পাৰিব। মানে এইটো আপুনি এইটো এটা এনেকুৱা এটা সুবিধা, তাৰমানে বেলেগ সুবিধা, মানে এইটো এনেকুৱা বেলেগ একো এটা সুবিধা নহয়। মানে আপোনাৰ
আপুনি আপোনাৰ ঘৰৰ সৰু ল'ৰা ছোৱালীক কি হয়তো আপোনাৰ পঢ়াৰ কথা শিকাব লাগে, পঢ়াৰ বস্তু দেখুৱাব লাগে, সেইবিলাকে দেখুৱাব লাগে। ইয়াততো আপুনি গান বাজনাটো চাব দিব নালাগে সৰু ল'ৰা ছোৱালীবিলাকো। গতিকে সেইবিলাকৰ কাৰণে এইটো নৰ্মেল ইউটিউব। ইয়াত আপুনি পঢ়াৰ বস্তু দেখুৱাওক, পঢ়াৰ বস্তুবিলাক পঢ়া কেনেকৈ কি কৰিব পাৰি, কি নকৰিব পাৰি, অংক মেথছ গণিতৰ কিবা কিবি এইবিলাক আপুনি দেখুৱাওক। সেইটো চাব পাৰিব। বা আপুনি কি চাইছে এইটো ইউটিউবৰ সিহঁতে গম নাপায়। গতিকে আপুনি এইটো অকল ল'ৰা ছোৱালীবিলাকৰ কাৰণে ৰাখক। যদি আপুনি ল'ৰা ছোৱালীক সঁচাকৈ দেখুৱাব খুজিছে বা ইউটিউব মোবাইলত কেতিয়াবা আপোনালোকে যদি বহুৱাই ৰখায়, বেলেগ দিয়ক, ইউটিউবটো খুলি দিয়ক। দি পেলাই আপোনালোকে কি কৰিব, ইয়াতে কিবা কিবি মাৰক, মাৰি পেলাই আপুনি কিবা কিবি আপোনাৰ পঢ়াই দিয়ে দেখুৱাওক। কেনেকৈ কি কৰিব, কেনেকৈ কি ডাঙৰ মানুহৰ সিহঁতৰ ফালৰ পৰা সেই হৈ যাব, উন্নতিলৈ আগবাঢ়িব। আৰু আপুনি আপোনাৰ যিহেতু আপুনি বেলেগ বস্তু চাই মানে ধৰক গান বাজনা চাই তেতিয়াহ'লে আপুনি প্ৰব্লেমটো হ'ল আপোনাৰ যিটো আপুনি আপোনাৰ জেগাত আছে আৰু আপোনাৰ ল'ৰা ছোৱালীৰ যিখিনি জ্ঞান পাব লাগে সেইটো এটা মেইন ইয়াৰ এই বস্তুটো এইখিনি মেইন পইণ্ট। আৰু বাকী নকওঁ আৰু বেলেগ একো, এইখিনিয়ে ক'লোঁ। আৰু যদি সেইটো অলপমানৰ যদি ভাল লাগিছে আৰু নতুনকৈ আহিছোঁ ইউটিউব জগতখনত গমটো পায়ে কেনেকৈ কি কৰিব সেইটো নাজানোৱে। যদি আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি দিয়ে সেইটোৰ দ্বাৰাই মই আগ্ৰহী হ'ম, কৰিলে সেইটোৰ দ্বাৰা আগুৱাই যাব পাৰিম। এটা ছাবস্ক্ৰাইব দিলে মই আৰু বেলেগ ছাবস্ক্ৰাইবশ্যন আহিছে, গতিকে মই সেই কৰি ল'ম আৰু অলপমান ভিডিঅ' বনাওঁ। এনেকুৱা অলপ মন আহি যাওক দেচোন। মই ছাবস্ক্ৰাইব নাপালে, লাইক নাপালে, কমেণ্ট নাপালে ভাল নালাগে। তথাপিও ভগৱানৰ কৃপাত মই যিমান পাৰিম দি যাম। আপোনালোকে খালি সেই কৰি ল'ব আৰু ৰিচিভ কৰি ল'ব আৰু মোৰ চেনেলটো। যদি নহয় আজিৰ পৰা বন্ধুসকল এৰিলোঁ। আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। এটলিষ্ট ছাবস্ক্ৰাইবটোতো কৰিব প্লিজ।